হেল্ল' এভৰিৱান, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ হাঁহৰ মাংসৰ ৰেচিপি এটা। হাঁহৰ মাংস সকলোৱে বনাব জানে, সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ, আৰু মই কেনেদৰে বনাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। গতিকে আহক দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। ইয়াৰ বাবে প্ৰথমতে মই মছলাখিনি যোগাৰ কৰি লৈছোঁ। পিঁয়াজ, নহৰু, গৰম মছলা, আদা, পুদিনা, জলকীয়া আৰু তেজপাত। ইয়াৰ পিছত কুটি থোৱা মাংসখিনিত দুটা বেলেগকৈ পিঁয়াজ কুটি লৈছোঁ, হালধি আৰু মিঠাতেল ভালদৰে সানি লৈছোঁ। তাৰপিছত মাংসৰ পৰিমাণটো চাই কেৰাহীত তেল গৰম হ'বলৈ দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মাংসখিনি বহাই দিছোঁ আৰু এনেদৰে ভাজি আছোঁ। তাৰপিছত মাংসখিনিৰ ৰংটো যেতিয়া ক'লা হয় তেতিয়া চেনি অকণমান ছটিয়াই দিছোঁ। এনেদৰে কিছু সময় ভজাৰ পিছত ইয়াতে মই আলুখিনি দি দিম। আলুখিনি মই দুফাল দুফাল কৰি লৈছোঁ। আপোনালোকে যদি ইয়াতকৈ সৰু সৰু কৰি লয় তেতিয়াহ'লে দেৰিকৈ দিলে হৈ যায়। মই ডাঙৰ ডাঙৰ কৰি লোৱাৰ বাবে 4 মিনিটমান হোৱাৰ পিছতেই দি দিছোঁ। তেতিয়াহ'লে মাংসখিনিৰ লগতে আলুখিনিও সিজি যাব। ইয়াতে মই আকৌ হালধি 2 চামুচ দি দিছোঁ। তাৰপিছত 4-5 মিনিট আকৌ ভাজিছোঁ। পাঁচ 6 মিনিটমান ভজাৰ পিছত পিঁয়াজখিনি ইয়াতে দি দিছোঁ। তাৰপিছত আকৌ ভাজি থাকিম। পিঁয়াজখিনি অলপ ভাজা লগাৰ পিছত তেজপাত 3টা মই দি দিছোঁ। ইয়াতে পকা তেজপাত হ'লে বেছি ভাল হয়, মই পকা নোপোৱাৰ বাবে কেঁচা দিছোঁ। এতিয়া নিমখ মই 2 চামুচমান দি লৈছোঁ। নিমখটো আপোনালোকে নিজৰ পৰিমাণ চাই দি ল'ব। প্ৰায় আধা ঘণ্টামান ভাজা হোৱাৰ পিছত ইয়াতে মই খুন্দি থোৱা মছলাখিনি দি দিম। ইয়াতে নহৰু, আদা আৰু জলকীয়াখিনি দি দিছোঁ। তাৰপিছত অকণমান মান ধনিয়াৰ পাত দি দিছোঁ আৰু এনেদৰে কিছু সময় ভাজি আছোঁ। এতিয়া মাংসখিনি ভাজা হৈ গ'ল, পানী দিব পৰা হৈ গ'ল। এতিয়া একেলগে মই গোটেইখিনি পানী দি নিদিওঁ, ইয়াতে অলপ অলপ পানী দি পেলাই মাংসখিনি ভাজি থাকিম। এনেদৰে 5-6 বাৰমান অলপ অলপ গৰম পানী দি মাংসখিনি লৰাই আছোঁ। এনেদৰে লৰাই থাকিলে মাংসখিনি গোটা হয় আৰু অলপ যদি সিজিবলৈ বাকী থাকে তেতিয়াহ'লে ভালদৰে সিজি যায়। যিহেতু হাঁহৰ মাংস সোনকালে নিসিজে, বহুত টাইম লয় সিজিবলৈ। এতিয়া মাংসখিনি হ'বৰ টাইম হৈছে। মই ইয়াতে নৰসিংহৰ কোমল পাত কেইটামান দি দিছোঁ। তাৰপিছত গৰম মছলা ছটিয়াই দিছোঁ। আৰু হ'বৰ টাইমত আপোনালোকে যদি কিবা বেলেগ মছলা দিব ইচ্ছা কৰে তেতিয়াহ'লে দিব পাৰে। আৰু হৈ গ'ল এতিয়া মাংসখিনি। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।